পোনপ্ৰথমতে আজি ৫৬তম ৰঙালী বিহু উদযাপন সমিতি ভোগেৰাম আঞ্চলিক ৰঙালী বিহু এই উদযাপন সমিতিৰ ফালৰ পৰা মই সকলোকে ৰঙালী বিহুৰ উলগ শুভেচ্ছা শ্ৰদ্ধা মৰম চেনেহ জনাইছোঁ। মই ক'ব খুজিছোঁ বিহু এই বিহুৰ জৰিয়তে আমি আমাৰ সমাজত আমি আমাৰ মাজত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাতৃত্ববোধৰ যি সম্পৰ্ক সেই গঢ়ি উঠে। আমি আজি বহু যুগ যুগ ধৰি আমি আমাৰ চিৰচেনেহী বিহু পাতি আহিছোঁ। অতি মৰমৰ চিৰচেনেহী বিহুটি পাতিবলৈ পাই আমি ইয়াতে নথৈ আনন্দিত হৈছোঁ। আমি আজি প্ৰথম কাৰ্যসূচীত আমি পতাকা উত্তোলন কৰিলোঁ। সভাপতি হিচাপে মই পতাকা উত্তোলন কৰিছিলোঁ। আমাৰ দ্বিতীয় কাৰ্যসূচী আমাৰ আছিলে স্মৃতি তৰ্পণ। আমাৰ স্মৃতি তৰ্পণ কৰিলে আমাৰ ভোগেৰাম উচ্চতৰ মাধ্যমৰ অধ্যক্ষ শ্ৰীযুত সুভাষ দেৱনাথ ডাঙৰীয়া। আৰু তাৰপিছতে আমি পৰৱৰ্তী কাৰ্যসূচী আমি কৰিছোঁ বৃক্ষৰোপণ। বৃক্ষৰোপণ কাৰ্যসূচী কৰিলে আমাৰ শ্ৰীযুত মাননীয় বিনোদ বিহাৰী মেধি ডাঙৰীয়া। এইখন বিদ্যালয়ৰ তেখেতে অৱসৰপ্ৰাপ্ত শিক্ষক। আমি সকলোৱে মিলি ইয়াতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজত আছে, ৰাইজ আছে, সকলোৱে আমাক সহযোগ কৰিছে। আশা ৰাখিছোঁ আমি এইবেলি বৰ ধুনীয়াকৈ ৰাইজক আমি আমাৰ বিহু দেখুৱাব পাৰিম। আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ কণ কণ ল'ৰা ছোৱালী তেওঁলোকৰ খেল ধেমালি কুইজ প্ৰতিযোগিতা। তাৰপিছত আমাৰ আবেলিলৈ আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আৰু আজিলৈ এইখিনি কাৰ্যসূচী সামৰি পেলাই আমি অহাকালি আমি ইয়াতে আবেলি এইখন খেলপথাৰতে আমি মুকলি বিহু উদযাপন কৰিম। গতিকে সকলো ৰাইজকে মুকলি বিহু চাবলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু তাৰ পিছতে আমি ২৬ তাৰিখ আমাৰ ইয়াতে আমাৰ যি প্ৰগ্ৰাম হ'ব সেইমতে আমি সাংস্কৃতিক শোভাযাত্ৰা আমি ইয়াৰ পৰা মুকলি কৰিম। আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত এইখন বিভিন্ন আমাৰ ইয়াত থকা বিভিন্ন অনুষ্ঠান শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে সহযোগ কৰিব। স্থানীয় ৰাইজ সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাখন বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰে এক ৰমৰমীয়া ধুনীয়া আমাৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য সকলোৱে চাব পাৰিব। আজি চাওক বহাগ এটি ঋতু নহয় এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ মান। গতিকে ভূপেন হাজৰিকাই গাই যোৱা এই কথাষাৰে আমি মনত ৰাখি আমাৰ হৃদয়ৰ মাজত ৰাখি আমি বিহু পাতি যাম চিৰচেনেহী। আজি চাওক আজি আমাৰ বহাগত গছ বননি সেউজীয়া হয়, কুলি কেতেকীৰ মধুৰ মাত। এইবোৰে আমাক জীয়াই থাকিবলৈ বা বিহু পাতিবলৈ আমাক উৎসাহ যোগায়। আশা ৰাখিছোঁ সকলোৱে এই অঞ্চলত থকা আমাৰ যিখিনি বিহুপ্ৰেমী ৰাইজ আছে সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে আহি পেলাই আমাৰ অনুষ্ঠানত সহযোগ কৰিব। আৰু শেষত সকলোকে আমি ভোগেৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা মৰম আৰু চেনেহ যাচিছোঁ। আৰু আমাৰ মাজত ৰিপৰ্টাৰ ভাইসকল আছে, তেওঁলোককো আমি শ্ৰদ্ধা চেনেহ আৰু বিহুৰ অলপ জনাইছোঁ। গোটেই ভোগেৰামবাসী ৰাইজ সকলোকে ইয়াত আমি বিহু চাবলৈ আমন্ত্ৰণ জনালোঁ। আশা ৰাখিছোঁ সকলোৰে এইখন বিহু এই ৰাইজৰ সহায় সহযোগিতাত আমি পাতিবলৈ সক্ষম হৈছোঁ। গতিকে ৰাইজলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন অনুষ্ঠানলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে মই সকলোকে এই বিহু চাবলৈ অনুৰোধ জনালোঁ। সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আমি এইবাৰ মাতিছোঁ সদূৰ গুৱাহাটীৰ পৰা অহা ৰূপালী কাশ্যপ। তাৰ লগতে থাকিব আমাৰ সহযোগী শিৱাংগী কাশ্যপ আৰু অন্যান্য বহু শিল্পী আমি মাতিছোঁ। আশা ৰাখিছোঁ ৰূপালী কাশ্যপৰ গীতৰ শৰায়ে, শিৱাংগী কাশ্যপৰ গীতৰ শৰায়ে আৰু অন্যান্য মাতি অনা শিল্পীৰ গীতৰ শৰায়ে আমাৰ ৰাইজক নিশ্চয়কৈ ধুনীয়া এখন বিহু উপহাৰ দিবলৈ সক্ষম হ'ব। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि।
मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमि।